হাই পাৰ্টনাৰসকল, আজি তাৰমানে মই মানে अरे कहना क्या चाहते हो আমি তিনিটা যাম মেলা চাব আৰু এটা কুকুৰা এটা লগ পাওঁ। আমি এৰপৰা ঘৰৰ পৰা তিনিটা যাম, নৱদ্বীপ, জুমন আৰু মই আৰু এটা কুকুৰা এটা লগ আছে। আমি চাৰিটা মিলি পেলাই টঙলা তাৰমানে মেলা চলি আছে, সেই মেলা আমি চাব যাম আৰু হয়। আমি আহি ইয়াৰ আধা ৰাস্তাত লগ পালোঁ মানে কুকুৰা এটাত, আৰু এতিয়া যাই থাকোঁ আৰু কিবা কৈ দিবি। আমি আহি মেলা পালোঁ। বৰ্তমান মেলালৈ আমি সোমাই যাই আছোঁ। মেলাত কি আছে কি নাই আপোনালোকে বৰ্তমান ভিডিঅ'টো চাই থাকক। আমি ভিডিঅ'টো দেখাই যাই থাকিম মেলাৰ ভিতৰত কি আছে কি নাই। কি উঠা নামত পইচা দিব লাগে নেকি? এইবিলাক চব তাৰমানে ফল লয়। কাপোৰ কানি চব পাই নেকি ইয়াত? আমাৰ লোক আমি তেতিয়া ইফালতো উঠিম বুলি ভাবিলোঁ, আৰু সিহঁতে ইফালতো উঠিব। সিহঁতে গোটেই যোগাৰগিলা মোৰ তাত আছে, একেবাৰে টুপিৰ পে কিবাৰ পে মোৰ তাত আছে। আৰু আমি দুটাই ইফালে উঠিম আৰু সিহঁত গোটেই মখা ইটো উঠবা গৈছে। এইটো কেনেকুৱা বস্তুটো মই এতিয়া দেখাই দি আছোঁ, আৰু ইটো কেনেকুৱা দেখাই দি আছোঁ। গতিকে ভিডিঅ'টো চাই থাকক আৰু अभी मजा आएगा ना भिड़ो। আমি তাৰমানে একেলগে আহিলোঁ উঠবা লাগি এইটো বস্তুত। এইটো নামটো কি নাজানো সঠিককৈ। আমি চাৰিটা উঠছোঁ, 50 টকাকৈ এটা টিকেটত 50 টকা কৰি আমি চাৰিটা উঠছোঁ 200 টকাকৈ। তাৰপিছত এতিয়া মানুহ হোৱা নাই কাৰণে চলা নাই। যেতিয়া চলে তেতিয়া বাৰু ভিডিঅ'টো কৰি দেখাম কেনেকুৱা অনুভৱ, ফাৰ্ষ্ট অনুভৱ এনেকুৱা উঠি একদম বেলেগ ফিলিংছ লাগিছে। আৰু ঘূৰা ওচৰত বা কেনে ফিলিংছ লাগে নাজানো, আৰু আপোনালোকে আহিব, মজা লাগব। উঠিয়ে বেলেগ ফিলিংছ লাগিছে ভাই, ঘূৰা পিছত আৰু বেলেগ ফিলিংছ। এতিয়া আমি টংলাৰ চালুকবাৰীত আহিছোঁ, তাৰমানে আমাৰ টংলাৰ আহিছেতো চালুকবাৰীত আহিছোঁ। যদি টংলাৰে কোনোবাই যদি চাই আছে চালুকবাৰীত আহিব পাৰে।
আছিলো আৰু ঐ গুৰুকুমে নাগিলা ভাই यार আমি এতিয়া এই ইটো উঠবা আহি আছোঁ ইটো পাৰ্টনাৰসকল এতিয়া আমি মীনা বজাৰ উঠিবলৈ যাই আছোঁ যিটোত এতিয়া আমি উঠিবলৈ যাই আছোঁ সেইটো মীনা বজাৰ বুলি আমি কওঁ বেলেগে কি কয় নাজানো আমাৰ ইফালে এইটো মীনা বজাৰ বুলিয়ে কয় এতিয়া আমি একদম চবচে ওপৰত যাই আছোঁ ওপৰৰ পৰা তলত যাই আছোঁ আৰু তলত আহিলে বেছি ভয় লাগে তলত আহিলে বেছি देखो यूट्यूब বেলেগ থাকি যায় এই গুৰুকুম লাগা নাই মোৰ পানী দিয়াটো লাগি আছে না দিজাবে আপোনালোকে ইয়াত বিভিন্ন ধৰণৰ সামগ্ৰী পাই যাব খোৱা বস্তুবিলাক পাই যাব একদম কাপোৰৰ পে বাতিৰ পে চেণ্ডেলৰ পে গহনাৰ পে বেগৰ পে চববিলাক বস্তু মানে পাই যাব আৰু ইয়াত আৰু ইয়াত আহিলে এইখনতে বস্তুবিলাক চাব পাৰিব